এয়া কোনো যৌৱনকালত প্ৰেমত পৰি কপালত সেন্দুৰ দি বিবাহ পাশত আবদ্ধ হোৱাৰ দৃশ্য নহয় আৰু নিজৰ পত্নীক মৰমতে কপালত সেন্দুৰ লগাই দিয়াৰো দৃশ্য নহয় এয়া হৈছে এখন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰকীয়া প্ৰেমত পৰাৰ পৰিণতিৰ ফলহে দৰাচলতে আৰক্ষী বিষয়াগৰাকীৰ নিজৰ পত্নী আৰু সন্তানৰ সৈতে সুখৰ এখন সংসাৰ থকাৰ পাছতো মহিলাগৰাকীৰ লগত চলাই গৈছিল অবৈধ প্ৰেমৰ সম্পৰ্ক বিয়া কৰোৱাৰ প্ৰলোভনেৰে মহিলাগৰাকীৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে আৰু অৱশেষত মহিলাগৰাকীয়ে স্থানীয় সংবাদ মাধ্যমক মাতি কেমেৰাৰ সন্মুখতে এনেদৰে সেন্দুৰ পিন্ধাবলৈ ক'লে আৰক্ষী বিষয়াগৰাকীক ব্যুৰো ৰিপৰ্ট আসাম 24